নমস্কাৰ, পুনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মোৰ লগৰ ছোৱালী এজনীক লগ পাম, বহুত ভাল লাগিছে, মানে ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ। বহুত দিনৰ মূৰত লগ পাম যিহেতু, বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া তাইৰ কাষ আহি পালোঁ, ৰখি আছিল বেচেৰিটোই, হয়নে? 6 মাহ পিছত লগ পাইছোঁ আজি। আজিও অলপমান ৰখাইছোঁ আৰু 10 মিনিট 15 মিনিটমান তাইক ৰখাইছোঁ। নেক্সট বাৰ মই ৰখাম। জল্দি জল্দি আহিলোঁ, ভাগৰো লাগিছে বাপৰে, কম খোজ কাঢ়া নাই। এতিয়া গৈছোঁ আমি ধমধমাত যাই দেখুৱাম আপোনালোকক, অলপ অলপ দেখুৱাব চেষ্টা কৰিম আৰু সকলো। ক'ত আহিছোঁ ৰ'ব, পইচা ওলাবৰ কাৰণে। বেংকৰ পৰা পইচা ওলাই মই বজাৰ কৰিম। বেচেৰিটোৰ ATM নাই নে, লাইনত থিয় হ'ব লগা হৈছে। ATM নোহোৱাবিলাকৰ এই অৱস্থা হয়, ইমান গৰম তাতে আৰু আহিলোঁ দিয়ক তাৰ পৰা, যেনে গৰম বেংকৰ ভিতৰত। ATM লাগে। বিক্ৰী হয়নে? ফুচকায়ে খাম দে আমি এনে। কোনো খোৱা নাই চাগে। এতিয়া খাবি না আগতে হোৱা আমাৰ ইয়াতে ফৰ্মেল জোতাই নাপায়। ফৰ্মেল ললি হয়। তাতে কিনিব মই টাইমে নাই। আমি কাপোৰ চাওঁ ৰ'ব, এতিয়া কাপোৰ দোকানত আহিছোঁ। স্কাৰ্ট কেইটাত কিমান? বেছি হৈছে, বেছিকৈ লৈছে। আৰু প্লাজোটো কিমান? অ' বাপৰে বাপ, প্লাজোটো কিমান দাম? আৰু দামী আছে, 450-500 বুলি প্লাজো আছে। প্লাজো দামীৰ দৰে হ'ব লাগিব হয়নে? অলপ কমাই ৰাখোঁ। কাপোৰখিনি লৈ ল'লোঁ, পেক কৰি আছে। কাপোৰৰ যিহে দাম, ইমান দাম, পূজা আহিছেতো সেইকাৰণে। আমি এতিয়া সোণাৰীৰ দোকানত আহিছোঁ ৰ'বক, আঙুঠি লাগে বোলে তাইক, ৰূপৰ আঙুঠি লৈ, সেইকাৰণে আহিছোঁ। আঙুঠি চাওঁ ৰ'বক। আঙুঠি লাগিছিল কিমান ল'ব এইটো? 280? 280 টকা নিদিওঁ ৰ'ব, বেছি হৈছে। ভণ্টিয়ে লৈছে কিমান হ'ল? 250। 250 টকাত দিব? তাইতো ইয়াতে মোটাহে। এইটোৰ বেছি দাম। বনা হোৱাই নাই, আমি ৰখি আছোঁ। তো আমি তাৰ পৰা আহিলোঁ, এই আঙুঠিটো লৈছে, দেখে দে একবাৰ আঙুঠিটো, এইটো দেখা নাই, এইটো। এতিয়া আমি গৈছোঁ হোটেলত, যাম কিবা খাম আমি। কেনে ৰ'দ দিছে, কেনে গৰম। হোটেল বিচাৰি যাই আছোঁ ৰ'ব। এইখন মেডিকেল, ধমধমা মেডিকেল এইখন। মেডিকেলৰ কাষেৰে যাই আছোঁ এনেকৈ। হোটেল আহি পাই গ'লোঁ, এইখন হোটেল। ৰোল খাম এতিয়া, ৰোল খাব আহিছোঁ। মানুহচোন ফুলে গোটেই, ক'ত বহিম, জাগাই নাই বোধহয়। পিছৰ ফালে যাওঁ ৰ'বক, আছে বোধহয়, সেই পিছৰ ফালে এখন আছে খালী, বহু ৰ'বক আমি ৰখি আছোঁ আমি। আৰু এয়া ৰোল, চিকেন ৰোল। পানীটো
এতিয়া খাওঁ আমি খাই জলদি জলদি ঘৰত যাওঁ। খোৱা হৈ গ'ল, পইচা দি দিলোঁ। এতিয়া ফুচকা খাব যাম আৰু খোৱা বেছি দেখি নাথাকিলোঁ। এয়া এইফালে আৰু স্কুল ছুটি হৈছে, ইমান দেৰি হৈছে। ফুচকাৰ দোকানখন খোলা আছে না চাৰবক আছে। ছোৱালী দুজনী ফুচকাৰ দোকান দিছে, খাই যোৱা ৰ'ব। 10 টকাত খাবা না? নাহে না নাহে বা তোমালোকৰ ঘৰ ৰ'দত থিয় হৈ আছে যে ইপিনে হা হয় না? ডিগ্ৰী হয় না হা? কৈ দিয়ে বনাইছোঁ। এই তাইক দিয়া এইটো যাওঁ দিয়া হা, যাওঁ দিয়া আহি যদি ছাবস্ক্ৰাইব কৰি দিবি। আইচক্ৰীম লৈ লওঁ ৰ'বক, আইচক্ৰীম খাই ঘৰত যাওঁ। আজি তাইয়ে মোক চব খুৱাই আছে, পাৰ্টি দিছে, বাৰ্থডে পাৰ্টি। এতিয়া আমি ঘৰত যাইছোঁ, থুনুমাৰ পৰা আহিলোঁ, আইচক্ৰীম লৈছোঁ, আইচক্ৰীম খাই গৈছোঁ হয়নে? আৰু বাকী ইমান দিনৰ মূৰত লগ পাওঁ দুয়ো। তো আজিলৈ ৰাখোঁ। ভিডিঅ'টো যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব। বহুত গৰমো লাগিছে। বাই বাই। বাই দিয়া। বাই বাই।